আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনজীক আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদীজী, অসমৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক আৰু এটা সুযোগ দিয়াৰ কাৰণে, ৰাইজক সেৱা কৰাৰ সুযোগ দিয়াৰ কাৰণে, আৰু মোক যোগ্য বুলি ভাবাৰ কাৰণে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই, মই ভাবোঁ এতিয়া কংগ্ৰেছে নহয়, বাকী দলসমূহৰ যদি আমি অৱস্থা চাওঁ, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে আমি যেনেকে প্ৰত্যেকটো স্তৰত ডেভেলপমেণ্টৰ আপোনাৰ ৰাস্তা পদূলিয়ে হওক, বানমুক্ত কৰাৰ কাৰণে, ধেমাজি জিলাক বানমুক্ত কৰাৰ কাৰণে যিখিনি আমি কাম কাজ কৰি আছোঁ, জুনা সমষ্টিৰ কাৰণেও যিখিনি কাম কাজ কৰি আছোঁ, যিখিনি হেল্থ কেয়াৰ ব্যৱস্থা পৰিৱৰ্তন উন্নত কৰাৰ কাৰণে যিখিনি ব্যৱস্থা চলাই আছোঁ, শিক্ষা ব্যৱস্থা যেনেকৈ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পৰা আমূল পৰিৱৰ্তন অনাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ, সামাজিক যদি ন্যায় এটা প্ৰদান কৰাৰ কাৰণে মহিলাসকলৰ কাৰণে যিটো অৰুণোদয় হওক, উদ্যমিতাই হওক, আপোনাৰ চাউলৰ পৰা আৰম্ভ কৰি, চেনিৰ পৰা আৰম্ভ কৰি, দালি নিমখৰ পৰা আৰম্ভ কৰি, বেমাৰ আজাৰ চোৱা চিতা কৰাৰ কাৰণে যেনেকৈ আপোনাৰ আয়ুষ্মান ভাৰতৰ পৰা আৰম্ভ কৰি, যিখিনি ছ'চিয়েল ছিকিউৰিটি নেটৰ ভিতৰত সামাজিক এটা নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে, এটা ন্যায় প্ৰদান কৰাৰ কাৰণে, উদ্যমিতাই হওক, 10,000 টকীয়া চেকেই হওক, এটা গোটক 1 লাখ টকা চাবলৈ গ'লে, এনেকৈ চাবলৈ গ'লে আমাৰ যিখিনি যুৱতী আছে, কলেজত পঢ়া যিখিনি ছাত্ৰী আছে, তেখেতসকলক কলেজ অহা যোৱা, কলেজ এডমিশ্যনটো ফ্ৰী। ভাৰতবৰ্ষৰ কোনো ৰাজ্যত ফ্ৰী নাই, কিন্তু অসমত ফ্ৰী দিছে। তাৰ উপৰঞ্চি কলেজ ক্লাছ কৰিবলৈ যিখিনি ডেইলি খৰচা থাকে, অহা যোৱা খৰচা 1,000 টকা, 12,500 টকা, 13,000 টকা, এনেকৈ হায়াৰ ছেকেণ্ডেৰী BA আৰু একেবাৰে MA পঢ়াৰ পৰা আৰম্ভ কৰি যিখিনি দিছে, মই ভাবোঁ যে এইখিনিয়ে জনগণে এইবাৰ আন্তৰিকতাৰে আশীৰ্বাদ দি পুনৰবাৰ বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীক জয়যুক্ত কৰিবই। তাত আৰু বেলেগ পাৰ্টিবোৰনো কেনেকৈ আমাক প্ৰত্যাহ্বান জনাব। আহিবলগীয়া 5 বছৰত মোৰ সমষ্টিত যেনেকৈ মথাউৰিবোৰৰ কাম কাজ অলপ যেনেকৈ চেঙাজান ফালে, এই বগৰীচাপৰি ফালে অলপ থাকি গৈছে, মথাউৰি ব্ৰহ্মপুত্ৰ লালি নদীৰ পাৰত, সেইখিনি সম্পূৰ্ণ কৰিব লাগিব। যিখিনি সৰু সৰু অলপ যিখিনি উপনৈ আছে পাহাৰৰ পৰা হোৱা, সেই উপনৈবোৰ চেৰেন, যেনেকৈ আপোনাৰ চাবলৈ গ'লে ধিকাৰী, ডেপি, ৰাজাখানা, ৰায়াং, এনেকৈ যিখিনি নলা আছে, সেইখিনিয়ে হঠাৎ কেতিয়াবা ডেমেজ কৰি থৈ গুচি যায়। তো সেইখিনি কাম চাইণ্টিফিকেলি বৈজ্ঞানিক দৃষ্টিভংগীৰে আগুৱাই নিয়াৰ কাৰণে প্ৰপ'জেল ইতিমধ্যে পঠাইছোঁ। অহা বছৰ সেইটো আমি আকৌ সম্পূৰ্ণ কৰিব পাৰিম বুলি আমাৰ বিশ্বাস। এনেকৈ যদি হয়, তেতিয়া আমাৰ more than 90% আমি জোনাই সমষ্টিক বানমুক্ত কৰিবলৈ সম্ভৱ। আগত চেডলি বেডলি হৈ থকা যিখিনি মথাউৰি আছিল, এতিয়া চব মথাউৰি পকা ৰাস্তা, আমাৰ প্ৰায়ভাগ পকা ৰাস্তা হৈছেগৈ। আৰু খুব জিঅ' টিউব, খুব এটা উন্নত প্ৰযুক্তিৰে আমি এতিয়া জিঅ' টিউব লগাই আমি মথাউৰিবোৰ নিৰ্মাণ কৰি আছোঁ। গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে অহিৰাম ঘাটৰ পৰা, বেৰা চাপৰিৰ পৰা আৰম্ভ কৰি 3 মাইল ঘাটৰ পৰা আৰম্ভ কৰি গোটেই নদী পাৰবোৰত আমি খহনীয়া ৰোধ কৰাৰ আমি সফল হৈছোঁ, চেঙাজানটো হৈছোঁ। এনেকৈ চাবলৈ গ'লে বানমুক্ত যদি হৈ যায়, ৰাস্তা পদূলিবোৰ আমি নিজে দেখিছে 4 লেনটো কেনেকৈ আমি বনাইছোঁ, খৰতকীয়াকৈ যেনেকৈ আমি বনাইছোঁ। তাৰ উপৰঞ্চি যিখিনি প্ৰত্যেকটো পঞ্চায়তলৈকে যদি প্ৰত্যেকটো কানেক্টিভিটি ৰাস্তাবোৰক 2 লেন বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। অলপ যিখিনি গাঁওবোৰৰ যিখিনি 1 কিলোমিটাৰ, আধা কিলোমিটাৰ, 1.5 কিলোমিটাৰ ৰাস্তা থাকি যাব, ভিতৰুৱা ৰাস্তাবোৰ, মই ভাবোঁ যে সেইখিনি প্ৰপ'জেল ইতিমধ্যে আমি 90টামান ৰাস্তা ইতিমধ্যে এইকেইদিন বনোৱা আৰম্ভ কৰিছিলোঁৱেই। তাৰ উপৰঞ্চি বাকী যিখিনি আছে 1-1.5 বছৰৰ ভিতৰত সেইখিনিও আমি শেষ কৰিবলৈ সক্ষম হ'ম। তাৰ উপৰঞ্চি যিখিনি আমাৰ স্বাস্থ্য ব্যৱস্থাটো, আগতে আমি সদায় পাছিঘাট, ধেমাজি নল ডিব্ৰুগড়ৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, কিন্তু জোনাইত এতিয়া আপোনাৰ চাবলৈ গ'লে আমাৰ ক'ৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল হৈ গ'ল। তাত ইতিমধ্যে অপাৰেশ্যন থিয়েটাৰ আৰম্ভ হৈ গ'ল, ডায়েলিচিছ আৰম্ভ হৈ গ'ল, ভাল উন্নত মানদণ্ডৰ ডক্টৰ আমি স্পেচিয়েলিষ্ট পোৱা আৰম্ভ কৰিছোঁ।
চিমেণ্ট চাপৰিত এটা হস্পিটেলৰ প্ৰয়োজন আছিলে, 5 কোটি টকা আমি চেংচন পাইছোঁ, এইটোৰো কাম আমি আৰম্ভ কৰিছোঁ। চমকঙত এটা ভাল হস্পিটেলৰ প্ৰয়োজন আছে, তাতো 2.5 কোটি টকা আমি পাইছোঁ। ডালিমিছাকিত এটা 2.5 কোটি টকা হস্পিটেল পাইছোঁ। চাব চেণ্টাৰবোৰ এতিয়া চব উন্নত মানদণ্ডৰ চাব চেণ্টাৰ আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছোঁ, য'ত একমহলীয়া তাৰমানে তলত হস্পিটেল, ওপৰত ডক্টৰ নাৰ্ছ থাকিব পৰাকৈ 50 লাখৰ ওপৰৰ চাব চেণ্টাৰ বহুত জেগাত নিৰ্মাণ কাৰ্য শেষ হৈছে, বহুত জেগাত আমি আৰম্ভ কৰাইছোঁ। এনেকৈ স্বাস্থ্য ব্যৱস্থাটোৰ আমি হস্তক্ষেপ কৰিছিলোঁ, আৰু যিখিনি বাকী আছে আমি কৰিম। 4 নম্বৰ, আমি শিক্ষা ব্যৱস্থাটোত আমি গুৰুত্ব দিছোঁ। এতিয়া চাবলৈ গ'লে জোনাইত ধেমাজি জিলাৰ ভিতৰত চবতকৈ উন্নত মানদণ্ডৰ আমি স্কুলটো আমি প্ৰতিষ্ঠা কৰিছোঁ, একলব্য মডেল হাইস্কুল, ৰেচিডেঞ্চিয়েল হাইস্কুল। তাত এতিয়া ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'বলৈ মাক দেউতাকে এটা ওপৰা লাগি আছে। তাৰ ওপৰত ঐতিহাসিক জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল, তাত আমি 8 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিছোঁ, কলেজ ক্লাছৰুম ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। তাৰ ওপৰঞ্চি হোষ্টেলৰ কাৰণে 4 কোটি টকা দিছোঁ। তো এনেকৈ তাৰমানে 20টামান অনুষ্ঠান হওক, বাহিৰ জোনাই প্ৰগতি হওক, বিজয়পুৰ হওক, গালি হওক, চাবলৈ গ'লে লাইমেকুৰি হওক, তেলেম হওক, মিছামৰা হওক, ইফালে ডেকাপাম হওক, চিমেণ্ট চাপৰি, চমকং, ইফালে ডিমৌ, ইফালে কোলাজান হওক, আপোনাৰ চিৰিটুৱানী, আপোনাৰ ডিব্ৰু মিচিং হওক, মেচাকি হওক, চবতে আমি হোষ্টেল ফেচিলিটি, ক্লাছৰুম বিল্ডিং, নতুন নতুন ক্লাছৰুম বিল্ডিং আমি বনাই আছোঁ। মই ভাবোঁ যে আৰু 1-1.5 বছৰ হ'লে আমি একেবাৰে তৃণমূল পৰ্যায়ত অংগনবাড়ীত যেনেকৈ 25 লাখ টকা দি নতুন নতুন অংগনবাড়ী বনাইছোঁ, তাৰ উপৰঞ্চি চাবলৈ গ'লে LP স্কুলবোৰ এটা MSc ফাণ্ড হওক, আমি বেলেগ বিভিন্ন চ'ৰ্চৰ থ্ৰু দি উন্নত মানদণ্ডৰ ক্লাছৰুম বনাব চেষ্টা কৰি আছোঁ। বড়ো মিডিয়ামৰ কাৰণে স্পেচিয়েল এটা মডেল স্কুল বনাই আছোঁ আমি এতিয়া 4.5 কোটি টকা খৰচ কৰি। এনেকৈ তাৰমানে কি সকলো দিশত একদম তৃণমূল পৰ্যায়ৰ পৰা কলেজ পৰ্যায়লৈকে আমি যিমান চৰকাৰে আমাক সহায় কৰিছে, মই ভাবোঁ যে আৰু 1-1.5 বছৰৰ ভিতৰত শিক্ষা ব্যৱস্থাটোতো এটা অদ্ভুত ধৰণৰ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলত আৰু পৰিৱৰ্তন দেখিব। তাৰ উপৰঞ্চি মহিলাৰ যিখিনি ছ'চিয়েল ছিকিউৰিটি নেট, সামাজিক নিৰাপত্তা মহিলাক প্ৰদান কৰাৰ কাৰণে আপুনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি, উদ্যমিতাৰ পৰা আৰম্ভ কৰি, চাউল, ফ্ৰী চাউলৰ পৰা আৰম্ভ কৰি, দালি, চেনি, আপোনাৰ নিমখৰ পৰা আৰম্ভ কৰি, এইটো 100 টকাটো অহাবাৰ ফ্ৰী কৰি দিয়াৰ, মিঠাতেল আৰু দিয়াৰ, এনেকুৱা ধৰণৰ পৰিকল্পনাবোৰ যদি চায়, তাৰ ওপৰতে আয়ুষ্মান ভাৰত, যদি ডাঙৰ বেমাৰ হয় সেই 5 লাখ টকালৈকে চিকিৎসা সাহায্য ফ্ৰী। তাৰ উপৰঞ্চি যিখিনি কলেজ এডমিশ্যন আপোনালোকে চাব, ভাৰতবৰ্ষৰ কোনো ৰাজ্যত কলেজ এডমিশ্যন ফ্ৰী নহয়, কিন্তু অসমৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰে কলেজ এডমিশ্যন ফ্ৰী কৰি দিছে। এক প্ৰকাৰ চাবলৈ গ'লে আজি মাক দেউতাকৰ ভাৰ কমি গৈছে কলেজত এডমিশ্যন দিয়া। তাৰপাছত যুৱতীসকলে ক্লাছ লোৱাৰ কাৰণে এইটো আপোনাৰ দৈনন্দিন যিখিনি অটো ভাড়া, টমটম ভাড়া, দৈনন্দিন খৰচা, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকিলে 1000 টকা, ডিগ্ৰী পঢ়িলে 1250 টকা, MA পঢ়িলে 2500 টকা। মই ভাবোঁ যে এনেকুৱা ধৰণৰ আঁচনিবোৰে, আৰু তাৰ উপৰঞ্চি যুৱকসকলৰ কাৰণে এতিয়া নিযুত বাবু আৰম্ভ কৰিছে যে 1000 টকা ডিগ্ৰী পঢ়ি থকা, MA পঢ়িলে 2000 টকা। মই ভাবোঁ যে এইটো অদ্ভুত ধৰণৰ মহিলাসকলক আত্মবিশ্বাসী কৰাইছে। তেখেতসকলে এতিয়া চাবলৈ গ'লে 10,000 টকাৰে, এজনীয়ে 10,000 টকা, 10জনী এটা গোটৰ সদস্যই 1 লাখ টকা পাই আছে। কোনো চৰকাৰ দিনত এইবোৰ অসম্ভৱ নিচিনা লাগিছিল আগৰ চৰকাৰ দিনত, এইখন চৰকাৰ দিনত সম্ভৱ। মহিলা সেইকাৰণে চাব আপুনি খুব এটা আত্মবিশ্বাসেৰে, নতুন আত্মবিশ্বাসেৰে এতিয়া গ্ৰাম্য অৰ্থনীতিত সহযোগ